সঁচাকৈ ভাল লাগি আছে। আপোনালোকে সকলোৱে জানে নিৰ্বাচনৰ সময়ত ৰাইজে খুব উলহ মালহেৰে খুব উৎসাহেৰে আগবাঢ়ি আহি আমাক সহায় সহযোগিতা কৰিছিলে আৰু ঠিক একেধৰণেই এক্সিট পোলেও দেখুৱাই আছে যে বাওঁসুংগুৰি সমষ্টিত বা BTCৰ প্ৰায় আটাইকেইটা সিটতে BPF দলে বা NDA হিচাপে জিকিবলৈ আমি গৈ আছোঁ। আমাৰ মনত বিশ্বাস আছে, ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে, যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ কাম কৰিবলৈ সুযোগ দিবৰ কাৰণে তেওঁলোকে ভোট প্ৰদান কৰিছে। ইতিমধ্যে বাওঁসুংগুৰি সমষ্টিত আপোনালোকে দেখা পাইছে, যোৱাবেলি এই সমষ্টিটোত বেলেগ নাম আছিল যদিও এই সমষ্টিটোত 76% মাত্ৰ ভোট হৈছিলে আৰু এইবেলি প্ৰায় 90% ভোট ইয়াতে পল হৈছে আৰু সকলোৱে যুৱ প্ৰজন্মক আগবাঢ়ি আনিবৰ কাৰণে, নিজৰ ল'ৰাজনক কাম কৰিবৰ সুযোগ দিবৰ কাৰণে, বন্ধু ভাইজনক সুযোগ দিবৰ কাৰণে ওলাই আহি ইতিমধ্যে ভোট প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি নতুন এখন BTC কৰিব বিচাৰিছে, ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱা যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত সকলো ৰাইজে সহযাত্ৰী হ'বলৈ ওলাই আহিয়েই আজি 90% পল কৰি BPF দলক ইয়াতে জিকাবলৈ গৈ আছে। আমি মাত্ৰ অপেক্ষা 4 মেলৈ আমি ভাবোঁ সকলো ৰাইজে মৰম ভাল পোৱা ইতিমধ্যে দিছে আৰু আমিও আগন্তুক দিনত তেওঁলোকৰ আশীৰ্বাদ লৈ তেওঁলোকৰ হৈ কাম কৰিম বুলি আশাবাদী হৈ ৰৈ আছোঁ আৰু মই ভাবোঁ নিশ্চয় ৰাইজে আশীৰ্বাদ দিছে আৰু আমি ইয়াৰ পৰা জিকি গৈ আগন্তুক দিনত ৰাইজৰ কাম কৰিবলৈ আমি সুযোগ পাম। BTCত আমি 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ BPF দল হিচাপে আৰু NDA হিচাপে 15খনত। তো 11টা সিটে BPFে উইনিং হৈ যাব আৰু NDA হিচাপে যি 15টা মানে 4টা BJP খেলিছে আপোনালোকে জানিছে। হাগ্ৰামা ছাৰে কোৱাৰ দৰে আমি 15টা সিটতে আমি ইয়াৰ পৰা জিকি গৈ অসমত চৰকাৰ বনাত আমি অংশীদাৰ হ'ম আৰু আগন্তুক দিনত BTCৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম আৰু অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে আমি পাৰিম বুলি আমি আশাবাদী হৈ আছোঁ। বাওঁসুংগুৰি সমষ্টিৰ যি ভোটাৰ ৰাইজ আছে বা বাওঁসুংগুৰি সমষ্টিৰ ৰাইজ আছে তেওঁলোকক মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মৰম ভাল পোৱা দেখুৱাইছে। তেওঁলোকে যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়নৰ কথা কৈ BTC চৰকাৰ আনিছিলে, সেই চৰকাৰৰ প্ৰতি বা হাগ্ৰামা মহিলাৰী ছাৰৰ প্ৰতি বিশ্বাস বা ভৰসা ৰাখি পেলাই তেওঁলোকে হিলদল ভাঙি আহি ভোট প্ৰদান কৰিছে। তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশাবাদী ইয়াৰ ৰাইজে মোক কাম কৰিবলৈ সুযোগ দিব আৰু নিজৰ ল'ৰা হিচাপে যেনেকৈ মৰম কৰি আঁকোৱালি লৈছে, মই ভাবোঁ এনেকৈয়ে তেওঁলোকৰ ল'ৰা হিচাপে ভাই বন্ধু হিচাপে আগন্তুক দিনতো তেওঁলোকৰ লগত সদায় থাকি মই কাম কৰিবলৈ সুবিধা পাম। চৰকাৰ NDA কৰিব, 80ৰ পৰা 90খন সিট NDA পাব। আগন্তুক দিনত NDA চৰকাৰ হ'বলৈ গৈ আছে। BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উন্নয়ন কৰিব আৰু সমগ্ৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ সকলো জাতি জনগোষ্ঠীক একলগ কৰি উন্নয়নৰ বাট অব্যাহত ৰাখিব বুলি আমি আশাবাদী।